নমস্কাৰ, মই সুপ্ৰভাত। আকৌ এবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক নতুন ভৌতিক কাহিনী, অভিশপ্ত সিদ্ধি। এই কাহিনীৰ প্ৰধান চৰিত্ৰত থাকিব অৰুণ মানে মই, কুলাচাৰ তান্ত্ৰিকৰ চৰিত্ৰত থাকিব হিৰুকাশ্যপ, কাপালিকৰ চৰিত্ৰত থাকিব যশোৱন্ত শৰ্মা, নিপুৰ চৰিত্ৰত থাকিব অভিনৱ আৰু নয়নাৰ চৰিত্ৰত থাকিব প্ৰিয়া। আৰম্ভ হ'ব গৈ আছে অভিশপ্ত সিদ্ধি। শীতকালৰ সেই মতলীয়া বতাহজাকৰ সুহুৰি যেন লাগে। মনতে ভাবিছিলোঁ এই উইণ্টাৰ ভেকেশ্যনত অলপ চেৰাপুঞ্জী ফুৰি আহিম, কিন্তু এই মক্কেল দুটাৰ লগত পৰি চব প্লেন বৰবাদ হৈ গ'ল। চাচোন কেনেকৈ খাইছে। ঐ গাধ, ঠাণ্ডা হৈ গ'লে কিন্তু খাই মজা নাপাবি। মই চাওমিন ঠাণ্ডা হ'লেহে খাই ভাল পাওঁ। ঠিকেই, গাধইটো পানী লেতেৰা কৰিয়েই খায়। তহঁত দুইটাৰ কাৰণে মোৰ ভেকেশ্যন বৰবাদ হ'ল, বুজিছ? ইউ হেভ টু পে ফৰ ইট। देखो, मेरी गलती नहीं है, मेरे लिए कुछ नहीं हुआ है। हाँ, नीपू ने प्लान किया था और इसने खुद कैंसिल कर दिया। হ'ব হা, এতিয়া ইয়াতে খাই থাকিবি নে ক'ৰবাত যাবি? ক'ত যাবিনো? যাবলৈ কিন্তু ধুনীয়া জেগা এটা আছে। আজি ৰাতিটো তাতে থাকিব পাৰিম, মোৰ খুৰাৰ ঘৰত। খুৰা? মানে অঞ্জন খুৰা? মই নাযাওঁ দেই, মোৰ এই তান্ত্ৰিক বৰ ভয় লাগে। सही है भाई, सही है। तुम लोग ही जाओ मुझसे मिलने, और वैसे भी मुझे घर पे बहुत काम है, मैं चलता हूँ। बाय बाय। हट फट्टू कहीं का, चल बाय। ओए নিপু, বল না যাও। আৰে খুৰা আগতেহে তান্ত্ৰিক আছিল, নাও হি ইজ এ চিম্পল মেন। ষ্টৰি টেলাৰ ক'ব পাৰ। ষ্টৰি টেলাৰ? কিন্তু শুনিছোঁ এই তান্ত্ৰিকবোৰে ভূত পোহে। ঐ, নাযাওঁ নেকি? এইবোৰ একো নাই, বল। দাদা, বিল কিমান হ'ল? ৰেষ্টুৰেণ্টৰ পৰা ওলাই দুইটা স্কুটিত বহি ৰাওনা হ'লোঁ অঞ্জন খুৰাৰ ঘৰলৈ। ঘৰ নহয়, প্ৰায় এক ডাঙৰ অট্টালিকা, কিন্তু পুৰণা। গছ গছনিৰ মাজত যেনেকৈ থিয় হৈ আছে, দেখিলে লাগে যেন ইটছ এ প্ৰাইচলেছ আৰ্ট পিচ। খুৰা ভালে আছে? মাজনী তুমি? ভালে আছো, আহা আহা। খুৰা, সি মোৰ বন্ধু নিপু। নমস্কাৰ খুৰা। জানো নিপু। পিছে নিপু, ঠাণ্ডা চাওমিন খালে কিন্তু গেছ হয় বুজিছা। আপুনি কেনেকৈ জানিলে? আহা আহা আহা। আচ্ছা মাজনী, এই আজি থাকিবানে? খুৰা, আপোনাৰ হাতৰ মাংস খাবলৈ আহিছোঁ, থাকিবতো লাগিবই। সকলোৱে একেলগে ডিনাৰ শেষ কৰিলোঁ। খুৰাৰ হাতৰ স্মোক চিকেন যে ইমান টেষ্টি নহয়, কোনো ৰেষ্টুৰেণ্টেও পাত্তা নাপায়। সময় ৰাতি 10 বজা। নিজৰ বিচনাত বহি খুৰাই হুক্কা টানি আছে। এইটোৱেই টাইম। মই আৰু নিপু বিচনাত উঠি বহিলোঁ। খুৰা, বেয়া নাপালে আপোনাক কথা এটা সোধোনে? এই অঞ্জন নামটো শুনিলে তান্ত্ৰিক যেন নেলাগে। তোমালোকেহে মোক সেই অঞ্জন শৰ্মা বুলি জানা, কিন্তু সাধনা কৰা সময়ত মোৰ নাম আছিল কুলাচাৰ তান্ত্ৰিক। মোৰ গুৰুৱে দিয়া নাম এইটো। অৱশ্যে ইয়াৰো এটা ৰহস্য আছে।
বাৰু সেইবোৰ পিছত কেতিয়াবা ক'ম বুজিছা। আচ্ছা, আপুনি বাৰু ব্লেক মেজিক জানেনে? ব্লেক মেজিক জানো কিন্তু সেই বতাহৰ মাজৰ পৰা লালমোহন উলিওৱা এই ফুল উলিয়াই অনা সেইবোৰ নহয়। এইবিলাক ভেলেকি বুজিছা, এইবিলাক ভেলেকি। আচল ব্লেক মেজিকটো ইমান সহজ নহয়। বহুত বছৰ সাধনা কৰিব লাগে, সিদ্ধি লাভ কৰিব লাগে, তেতিয়াহে সেই আচল ব্লেক মেজিকটো কৰিব পাৰি। সিদ্ধি ভাল নে বেয়া? সিদ্ধি তোমাৰ নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰে। শক্তি পাই যোৱাৰ পিছত বেছিভাগ মানুহৰ লোভ বাঢ়ি যায়। আৰু তান্ত্ৰিকৰ মাজতো ভাগ আছে বুজিছা, তান্ত্ৰিক আৰু কপালিক। আপুনি বাৰু কেতিয়াবা লগ পাইছেনে কাপালিক? সুধিছা যেতিয়া শুনা। মোৰ তন্ত্ৰ সাধনাৰ তেতিয়া দ্বিতীয় খণ্ড, মানে ছেকেণ্ড ইনিংছ। নতুন গুৰুৰ সন্ধানত প্ৰায় বহুত জেগাই ঘূৰিছোঁ বুলি ক'ব পাৰি। এবাৰ এখন গাঁৱত উপস্থিত হ'লোঁ। শুনিলোঁ তাৰ হেনো শ্মশান এখনৰ ওচৰতে জংঘল আছে আৰু তালৈ এজন নতুন তান্ত্ৰিক আহিছে। যি বিচাৰে তাকেই দিব পাৰে বোলে, কিন্তু চবকে নহয়, যাক তেওঁৰ ভাল লাগে তাকহে দিয়ে। ময়ো গুৰুৰ সন্ধান পাই গ'লোঁ বুলি বিচাৰি গ'লোঁ। জংঘলৰ মাজেদি খোজকাঢ়ি গৈ আছিলোঁ। গছৰ পাতৰ মাজেৰে ভাঙি অহা সেই শিয়ালৰ আৰ্তনাদ শুনি গম পালোঁ শ্মশান ওচৰতে আছে। কিন্তু হঠাৎ এনেকুৱা লাগিল যেন মোৰ পিছফালে কোনোবা ৰৈ আছে। ঘূৰি চালোঁ, কোনো নাই। আকৌ আগবাঢ়িব লওঁতে সন্মুখত ওম হিং ক্লিং চামুণ্ডাই নমঃ। জয় মা, জয় মা। এই তাতে ৰৈ থাক। এক অসাধাৰণ চিহ্ন মূৰ্তি, চুলিত চপ, দীঘল দাঢ়ি, পিন্ধিছে ক'লা কাপোৰ, গোটেই গাত ছাই ভস্ম সানি থোৱা আছে, কপালত শুকাই যোৱা তেজ, চকুৰ মণিটো ওপৰলৈ কৰি ৰৈ আছে মোৰ সন্মুখত। মোৰ ডিঙি শুকাই আহিল। তৎক্ষণাত মাটিত বাগৰি নমস্কাৰ জনালোঁ। বাবা বাবা বাবা। কিন্তু মোৰ কথাত উত্তৰ নিদি ওপৰত চাই হাতেৰে কাৰোবাক ইচাৰা দি আছে। যা যা যা, তোৰ কাম হৈ গ'ল, এতিয়া যা। এই চব বিচাৰিছিলো মই, কিন্তু তোক আনি দিছে। মোক আনি দিলে মানে বাবা? মইতো নিজে আহিছোঁ। আৰে মূৰ্খ, তই নিজে অহা নাই, মই বিচাৰিছো বুলি মোৰ ওচৰত আহিব পাৰিছ। আচ্ছা আচ্ছা, সেইবোৰ পাতে, তই বুজি নাপাবি। তই তই কি গুৰু বিচাৰি আছ হা? অঁ বাবা, হয় হয়। ঠিক আছে বাচ্চা, ঠিক আছে। তেনেহ'লে তই মোৰ তাত কেইদিনমান থাক। যদি তোৰ সেৱাত মই প্ৰসন্ন হওঁ, তেতিয়া তই মোৰ শিষ্য হ'ব পাৰিবি। বুজি পাইছ বাবা? ওম মা, জয় মা। তেওঁ ভাল পালে চাগে, 2-3টা বিদ্যা শিকিব পাৰিম সেই আশাত থাকি গ'লোঁ তাতে। কুটিৰ চাফ চিকুণ কৰি ৰখা, জংঘলৰ পৰা সেই কাঠ কাটি আনি জুই জ্বলোৱা, আলু সিদ্ধ কৰি ভাত বনোৱা, এইবোৰ কৰোঁতে দিনটো লাগি যায় বুজিছা। কিন্তু এটা বস্তুৱে মোক মাজে মাজে বুকুত হেঁচা মাৰি ধৰি সোধে, এয়াতো সঁচাই গুৰু নে? কাৰণ তেওঁৰ সাধনা কৰাৰ নিয়মবোৰ বেলেগ ধৰণৰ। ক'ৰবাৰ পৰা মৰা কাউৰী লৈ আহে, তেজ অলপ কপালত সানে আৰু অলপ জমাই থয়। ৰাতি কিবা বিৰ কৰি মন্ত্ৰ পঢ়ি থাকে। শুনিলে গোটেই গা শিয়ৰি উঠে। ভগৱানৰ মন্ত্ৰ এনে এইবোৰ নেজানো আৰু, বুজি পাবলৈ টান। এনেতে এদিন এজন মানুহ আহি উপস্থিত হ'ল। ওম হিং ক্লিং চামুণ্ডাই নমঃ। বাবা, ওম বাবা, হ্ৰিং মই ক্লিং অৰুণ। চামুণ্ডাই নমঃ। বাবা, শুনিছেনে? স্বাহা। জয় মা, জয় মা।
জয় মা জয় মা। এই লাগে তো আপোনাৰ সিদ্ধি। সিদ্ধি। এই আঁতৰ হ মোৰ চকুৰ সন্মুখৰ পৰা, আঁতৰ হ, নহ'লে এতিয়াই তোক মই ধ্বংস কৰি দিম। বাবা বাবা আপুনি মোক ধ্বংস কৰি দিয়ক বাবা, কিন্তু মোক আপোনাৰ এই সিদ্ধি লাগিবই বাবা। চাওক বাবা, আপোনাৰ কাৰণে কি আনিছোঁ, বেলেগ বেলেগ ধৰণৰ খোৱাৰ বস্তু আনিছোঁ বাবা, ফল আনিছোঁ। আপোনাক কি লাগে কওক বাবা, মই চব দিম। তাৰ বিনিময় মাতো আপোনাৰ সিদ্ধি শিকিব বিচাৰোঁ। তোক কিয় লাগে এই সিদ্ধি? হা, কিয় লাগে সিদ্ধি? শুন, তোক যি লাগে মোক ক, মই দিম তোক টকা পইচা ঘৰ গাড়ী, কিন্তু এই সিদ্ধি না 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 না, মই তোক শিকাব নোৱাৰিম। তোৰ দৰে সাধাৰণ মানুহে নোৱাৰিব বাচ্চা, এইটো বহুত সাধনা কৰিব লাগিব। বাবা এনেকে নক'ব বাবা, মই পাৰিম সাধনা কৰিব, যি লাগে চব কৰিম, চব। এবাৰ এই সিদ্ধি পাই গ'লে মই যেতিয়াই যি বিচাৰোঁ তাকেই পাম বাবা। গোটেই জীৱন আপোনাৰ আভাৰী হৈ থাকিম, ঋণী হৈ থাকিম। আপোনাৰ ভৰি ধৰিছোঁ বাবা, আপোনাৰ ভৰি ধৰিছোঁ বাবা, বাবা 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 প্লিজ বাবা, আৰে ভৰিটো এৰি দে বাবা বাবা কৈ দিছো, মই ভৰিটো এৰি দে। মোক শিকাওক বাবা, মোক শিকাওক। এয়া সিদ্ধি নহয় বাচ্চা, এয়া অভিশাপ। জীৱনৰ প্ৰত্যেকটো ঘাটত তোক কষ্ট দিব। মই তোক শিকাব নোৱাৰিম। যিয়ে হওক বাবা, যিয়ে হওক, মই সহ্য কৰিবলৈ সাজু আছোঁ। আপুনি এবাৰ মান্তি হওক, এবাৰ। কিন্তু তাৰ বাবে তই অপদেৱতাৰ পূজা কৰিব লাগিব। নমস্কাৰ, আপোনালোকে শুনি আছিলে এছএমএছ থ্ৰিল ষ্টেচনৰ অভিশপ্ত সিদ্ধিৰ প্ৰথম খণ্ড। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি অতি সোনকালে আহি আছোঁ ইয়াৰ দ্বিতীয় খণ্ডলৈ। তেতিয়ালৈকে জয় আই হওক।